এনআৰচিৰ পৰীক্ষা 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। ঘৰে ঘৰে এনআৰচিৰ বিষয়াই গৈ পৰীক্ষা কৰিব ফেমিলি ট্ৰী আৰু লিগেচি ডাটা। অৱশ্যে পৰীক্ষাৰ সময়ত কোনো লোক অসন্তুষ্ট হলে লিখিত অভিযোগ দিব পাৰিব। ইপিনে 31 ডিচেম্বৰৰ পৰিৱৰ্তে 31 জুলাইত এনআৰচিৰ খচৰা প্ৰকাশৰ কাৰণ কি? 7 মাহ পিছুৱাই দিয়াৰ কাৰণ ৰাজহুৱা কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহ্বান উপমন্যু হাজৰিকাৰ। এপ্লিকেশ্যন ফাইল কৰিছে যে এতিয়া 31 জুলাই 2018 চনলৈ। এই বিষয়লৈ উত্তৰ আমি দিব নালাগে, এইটো চৰকাৰে দিব লাগিব যে কিহৰ কাৰণে তেওঁ প্ৰথমতে ডেট আগুৱালে। যেতিয়া 31 মাৰ্চ 2018 চনৰ পৰা 31 ডিচেম্বৰ কৰিলে, আকৌ পিছুৱালে 31 জুলাই 2018লৈকে। এনআৰচি সম্পৰ্কত ক'বলৈ গৈ তৰুণ গগৈয়ে স্বীকাৰ কৰিলে অসমত বিদেশী থকাৰ কথা। যিটো ক'ব বিচাৰে, কিছুমানে কয় 30 লাখ, কিছুমানে কয় 40 লাখ, কিছুমানে কয় 50 লাখ। সেইটো মই স্বীকাৰ নকৰোঁ। সেইটো মই কওঁ যে লাখে লাখে টকাটো যদি আছে ধৰা, আৰু সেইকাৰণেতো এনআৰচি কৰা হৈছে। এনআৰচি সম্পৰ্কত ৰাজনৈতিক নেতাসকলে উচ্চবাচ্য কৰি থকাৰ সময়তে এনআৰচিত নাম অন্তৰ্ভুক্তৰ বাবে 60 লাখ লোকে জমা দিয়া লিগেচি ডাটা আৰু ফেমিলি ট্ৰীৰ অমিলে স্পষ্ট কৰিছে এনআৰচিত বিদেশী নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলাই থকাৰ কথা। ৰিপৰ্ট প্ৰতিদিন টাইম। এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাৰ আঁৰত আছে চৰকাৰৰ ষড়যন্ত্ৰ। 1,90 লাখ বাংলাদেশী সংস্থাপনৰ বাবেই খচৰা প্ৰকাশত বিলম্ব চৰকাৰৰ। পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি চলিত বৰ্ষৰ 31 ডিচেম্বৰত প্ৰকাশ নাপায় এনআৰচিৰ খচৰা। 31 ডিচেম্বৰৰ পৰিৱৰ্তে 2018ৰ 31 জুলাইলৈ সময় ল'লে এনআৰচি কৰ্তৃপক্ষই। আৰু খচৰা প্ৰকাশত হোৱা বিলম্বৰ বাবেই সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিস্ফোৰণ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ জৰিয়তে মোদী চৰকাৰে বাংলাদেশৰ পৰা আমন্ত্ৰণ কৰি আনিব বিচৰা 1,90 লক্ষাধিক বাংলাদেশীক এনআৰচিত যাতে নাম অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰ কাৰণে আচলতে এইদৰে এনআৰচিৰ প্ৰকাশত বিলম্ব ঘটাই আছে। সংগঠনটোৰ অভিযোগৰ আঙুলি কেন্দ্ৰীয় চৰকাৰলৈ। সময়মতে পুঁজিৰ আবণ্টন নিদি পিছুৱাই দিয়া হৈছে এনআৰচিৰ কাম। মূলতঃ কেন্দ্ৰীয় চৰকাৰে সময়মতে পুঁজি আবণ্টন নিদিয়াৰ বাবে এনআৰচিৰ কাম সুষম গতিত চলা নাছিল, বিভিন্ন সময়ত বাধাপ্ৰাপ্ত হৈছিল। সমান্তৰালকৈ সংগঠনটোৰ আক্ৰমণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলা। 2017 চনৰ 6 মাৰ্চ তাৰিখে চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাত তথ্য দাঙি ধৰি কৰিছিল কেৱল 37 লাখ বাকী আছে, আৰু এতিয়া নৱেম্বৰ মাহত প্ৰতীক হাজেলাই কৈছে যে এতিয়াও 1,23 লাখ নথি পুনৰীক্ষণৰ কাৰণে বাকী আছে। আমি আচলতে এজনৰ কথাও বিশ্বাস নকৰোঁ। আমি ভাবোঁ যে দুইজনে আচলতে এনআৰচিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। ইফালে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাৰ প্ৰতিবাদত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত নাগৰিক সভাত মিলিত হ'ল ৰাজ্যৰ বিদ্যুৎ সমাজ। কেইবাটাও বামপন্থী সংগঠনৰ লগতে বহুকেইগৰাকী বুদ্ধিজীৱীৰ দাবী 31 ডিচেম্বৰৰ ভিতৰতেই প্ৰকাশ কৰক এনআৰচিৰ খচৰা। আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ, দাবী জনাইছোঁ যে এনআৰচি 31 ডিচেম্বৰৰ ভিতৰত যিকোনো মূল্যৰ বিনিময়ত নিশ্চিতভাৱে প্ৰকাশ কৰিব লাগিব। সকলো পক্ষই বিচাৰিছে যে এনআৰচিখন শুদ্ধভাৱে হ'ব লাগে, আৰু যদি কিবা তাত আসোঁৱাহ আছে সেইটো চৰকাৰৰ দায়িত্ব। যি সময়ত এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাক লৈ ৰাজ্যবাসী ভুগিছে দুশ্চিন্তাত, সেই সময়ত আকৌ শাসক বিৰোধী ব্যস্ত সস্তীয়া ৰাজনীতিত। এদিন পূৰ্বে এনআৰচিক নিজৰ মানৱ পুত্ৰ আখ্যা দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। মোৰ বেবী মই নিজে চাব বিচাৰিছিলোঁ যে বেবীটো যাতে এডাল্ট হৈ যায়। এওঁলোকে মেল নিউট্ৰিশ্যন কৰি দিলে। কি কয়, এই সৰ্বানন্দ আহি পেলাই যিমান গাখীৰ দিব লাগে গাখীৰ নিদিলে। তেওঁলোক নট চিনচিয়াৰ ফৰ এ কাৰেক্ট এনআৰচি, আৰু দে ৱান্ট টু গিভ এলাইভ দিছ ইছ্যু। আৰু এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বা APCCৰ অধ্যক্ষ ৰিপুণ বৰাক উভতি ধৰি বিজেপিৰ প্ৰত্যাক্ৰমণ। যিগৰাকী কংগ্ৰেছৰ সভাপতি, তেওঁ তিহাৰ জেল ফেৰত উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা বিষয় এটাৰ সম্পৰ্কত তেওঁ এনেধৰণৰ মন্তব্য কৰাটো অনুচিত। তৰুণ গগৈ মানস পুত্ৰ কেতিয়াও এনআৰচি নহয়। তৰুণ গগৈ মানস পুত্ৰ হৈছে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায়, অত্যাচাৰ। আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ সময়তে বিৰোধী দলপতি আৰু AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সমালোচনা চৰকাৰক। হিন্দু বাংলাদেশীৰ স্বাৰ্থতেই খচৰা প্ৰকাশৰ দিন পিছুৱাৰ অভিযোগ দুয়োগৰাকী নেতাৰ।
2014 চনৰ ডিচেম্বৰ মাহলৈকে অসম তথা ভাৰতত প্ৰৱেশ কৰা কিছু বিদেশী নাগৰিকক স্বদেশী সজাবলৈ যি এটা পৰিকল্পনা বিজেপিৰ সেই পৰিকল্পনাৰ অংশস্বৰূপে আমাৰ প্ৰকাশ হোৱাৰ কথা আছিল খচৰা, সেইখনক বিলম্ব কৰা হৈছে। উল্লেখ্য যে NRCৰ খচৰা প্ৰকাশৰ দিন পিছুৱাৰ প্ৰতিবাদত আৰু 31 ডিচেম্বৰৰ ভিতৰত খচৰা প্ৰকাশৰ দাবীত আগন্তুক 21 নৱেম্বৰত ৰাজ্যজোৰা অৱস্থান ধৰ্মঘট পালন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।